দূৰৰ পৰাও ভাল পাব পাৰি যদি ভাল পোৱা মনৰ পৰা হয়। ভাল পোৱাৰ কাৰণে আপোনাৰ ৰোমান্টিক কথা শিকিব নালাগে। যিয়ে ভাল পাব তাৰ প্ৰতিটো কথাই আপোনাৰ ভাল লাগিব। ভাল পোৱা এনে এটা বেয়া অভ্যাস যিটোৰ কাৰণে মানুহে 1 মিনিট আনন্দ পাবলৈ গোটেই জীৱন কষ্ট সহিব দ্বিধাবোধ নকৰে। দেখাত ভাল হ'লেই ভাল মানুহ হৈ নাযায়। ভাল মানুহ হ'বলৈ এটা ভাল মনৰ প্ৰয়োজন হয়। জীৱনত যাক বেছি ভাল পোৱা হয় দিনটোৰ শেষত দেখা যায় তাৰ পৰাই সকলোতকৈ বেছি কষ্ট পোৱা হয়। জীৱনত তুমি তাকেই বিশ্বাস কৰা যিয়ে তোমাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে। প্ৰিয় বন্ধুসকল, যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।